প্ৰেজ দ্য লৰ্ড। মই পাষ্টাৰ দীপেন কলিতা আপোনাক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আজি আপোনালোকৰ সন্মুখত মই আহিছোঁ। মই কোনো মেছেজ লৈ অহা নাই, মই আজি গানো নাগাওঁ, কিন্তু আজি আপোনালোকৰ সন্মুখত মই মোৰ এগৰাকী বাইদেউক অলপ চিনাকি কৰাই দিবলৈ ইচ্ছা কৰিহে আহিছোঁ। মোৰ বাইদেউগৰাকীৰ নাম হৈছে কল্যাণী কলিতা ৰাভা, মানে তেওঁ ৰাভা পৰিয়ালত তেওঁৰ বিয়া হৈছে। আৰু মোৰ ভিনীৰ নাম বিনয় ৰাভা, দুধনৈ গোৱালপাৰা ডিষ্ট্ৰিক্ট। কিয় আচলতে মই তেওঁৰ নামটো লৈছোঁ আৰু তেওঁক মই কিয় দেখাবলৈ বিচাৰিছোঁ। কল্যাণী বাইদেউ আৰু মই একেলগে 92ত আমি প্ৰভুক গ্ৰহণ কৰিছিলোঁ। আৰু তেওঁ গান গায়, তেওঁ সংগীত প্ৰেমী, কিন্তু তেওঁ সাংসাৰিক জীৱনত তেওঁ সোমাই যোৱাৰ পিছত হয়তো সেইখিনি তেওঁৰ জীৱনত সেইখিনি সুবিধা নহ'ল বা হৈ নুঠিল। আৰু মই মিনিষ্ট্ৰীত আহিলোঁ, আৰু মোৰ সেই যিখিনি মনৰ ইচ্ছা আছিল সেইখিনি মোৰ সাৰ্থক হৈছে, মই কৰি আছোঁ। প্ৰভুক মই ধন্যবাদ দিছোঁ। কিন্তু মই ভাবিলোঁ এইবাৰ মোৰ বাইদেউক আপোনালোকৰ সন্মুখত অলপ মই দেখুৱাই দিওঁ, আৰু সেইকাৰণে এটা সৰু গান মই তেওঁক গাবলৈ ক'লোঁ আমাৰ ঘৰতে। আৰু মোৰ ল'ৰা প্ৰিন্সে অলপমান সেইখিনি চাই দিছে। তেওঁৰ কণ্ঠত ঈশ্বৰৰ আশীৰ্বাদ আছে, কিন্তু তেওঁ তেনেকৈ উপযুক্ত হয়তো ঠাই প্লেটফৰ্ম নাপালে, কিন্তু হ'লেও তেওঁ গান গায়, য'তেই হওক তেওঁ প্ৰভুৰ কাৰণে গান গায়, আৰু ঈশ্বৰৰ আশীৰ্বাদ তেওঁ লাভ কৰিছে। আৰু তেওঁলোকে এতিয়া প্ৰভুৰ পৰিচৰ্যাতে আছে। আৰু তেওঁৰ গানটো আপোনালোকে শুনি যদি আশীৰ্বাদ পায়, তেতিয়াহ'লে তেওঁ উৎসাহিত হ'ব আৰু ময়ো উৎসাহিত হ'ম। গানটো যদি আপুনি শুনি ভাল পায়, আপুনি গানটো আপোনাৰ বন্ধু বান্ধৱীসকলক আপুনি পঠিয়াই দিয়ক আৰু শ্বেয়াৰ কৰক, যেন তেওঁলোকেও সেই গানটোৰ যোগেদি কিছু নহয় কিছু তেওঁলোকে যেন আশীৰ্বাদ পাব পাৰে। আৰু তেওঁক আপোনালোকে ভিডিঅ'ত দেখি নাপাব, কিন্তু তেওঁক গান গাই থাকোঁতে দুই এখন ফটো তেওঁৰ আহি থাকিব। বিশেষ আৰু দীঘল নকৰোঁ, আপোনালোকে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব। কল্যাণী বাইদেউৰ কাৰণে মোৰ 4গৰাকী বাইদেউ, কিন্তু এগৰাকী বাইদেউকে মই আজি আপোনালোকক দেখুৱাইছোঁ, যিজনৰ নাম কল্যাণী কলিতা ৰাভা। দয়াৰ সাগৰ হে নাচৰতীয়া, কৰা আশীৰ্বাদ কৰুণিত আৰাধনা তোমাৰ, কৰা আশীৰ্বাদ কৰুণিত আৰাধনা